এয়া মই মাঘৰ বিহুত কি বনালোঁ তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ থুলমূলকৈ। হেল্ল' এভৰিৱান, নমস্কাৰ। মই পৰিস্থিতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু মোৰ এয়া পিঠা, তেলৰ পিঠা আৰু নাৰিকলৰ লাড়ু প্ৰায়খিনি হৈ গ'ল। নিমকিও বনালোঁ আৰু বনাই থকাৰ সময়তে এটা খাওঁ বুলি ভাবিলোঁ আৰু এটা খাই লৈছোঁ। মানে মোৰ সকলোখিনি বনাই ৰেডি হৈ গ'লোঁ আৰু খাই উৰুকা ৰাতি ভোজ বুলি ক'লে মানে কেনেকুৱা আনন্দ লাগে নহয়নে? আগতে মেজিৰ তলত, ভেলাঘৰৰ ভিতৰত বা কি যে টেষ্টি লগাকৈ খানা বনোৱা হয়। আমি সৰু হৈ থাকোঁতে খাইছিলোঁ, কিন্তু এতিয়া সেইটো সোৱাদ নাই। এতিয়া ঘৰৰ ভিতৰতে এয়া মাংস আনি থৈছে, এফালে কয়লা, এফালে খাচী, আৰু মই বনাবলৈ ৰেডি হৈ গ'লোঁ। আৰু আগৰ সেই আনন্দটো নাই যদিও আমাৰ মানে কি আৰু পাকঘৰৰ ভিতৰতে সেইটো আনন্দ নিজেই মনত সাজি আৰু বনাই আছোঁ। আৰু তেনেকৈ মানুহো নাই, আমি তিনিটাই ফূৰ্তি কৰি বনাই আছোঁ। এয়া খাচী মাংস ধুনীয়াকৈ বনাম আৰু খাম আৰু এনেকৈ। আৰু আপোনালোকেও নিশ্চয় খাইছে বুলি ভাবিছোঁ, কাৰণ উৰুকানো কোনে নাখায়। আৰু উৰুকা বুলি ক'লে সকলো অসমবাসী ৰাইজৰ গা সাতখন আঠখন কৰি থাকে নহয় জানো? আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিব দেই। ঠিক আছে, বলক ভিডিঅ'টোৰ মাজলৈ। আৰুনো কি কৰি আছে? বিহু গান শুনি মই মাংস বনাই আছোঁ আৰু মাংস ধুনীয়াকৈ হৈ গ'লগৈ আৰু অলপহে বাকী আছে। আৰু প্ৰায়খিনি হ'লেই আৰু নাচি আছোঁ, অলপ ফূৰ্তি কৰিছোঁ। আপোনালোকেও ফূৰ্তি কৰক। আমি এতিয়া মন্দিৰ গ'লোঁ, সেৱা এটা কৰি আহিলোঁগৈ আৰু বছৰেকৰ মূৰত বিহুটোত সেৱা চেৱা কৰি ধুনীয়াকৈ ঘৰ পালোহি। কোৱা, তোমাৰ ফটো কি হ'ল? অ' মোহাৰি দিলা? মোৰতো ধুনীয়া হৈ আছে ফটো। ইয়া চোৱা, ঠিক আছে। এতিয়া মন্দিৰৰ পৰা আহি আমি এতিয়া চাহ বনালোঁ আৰু এফালে ধুনীয়াকৈ তিল পিঠা, নিমকি, তেলৰ পিঠা এনেকৈ সকলোখিনি ল'লোঁ। এফালে জলপান ল'লোঁ। মন্দিৰৰ পৰা অহাৰ পাছত ধুনীয়াকৈ আমি খাই লওঁ আৰু আপোনালোকেও খাই লওক। বহুত দিন ভিডিঅ' দিবও পৰা নাছিলোঁ, গাটো বেয়া আছিলে, সেইকাৰণে ভিডিঅ'টো দিয়া নাছিলোঁ। আজি ভিডিঅ' দিছোঁ বিহুৰ, আৰু পুনৰ আপোনালোকক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। পৰিস্থিতিয়ে বাই বাই।